কৃপা কৰিব লাগে যিগৰাকী আমাৰ সকলোৰে সৰ্বনিয়ন্ত্ৰক সৰ্বশক্তিমান পুৰুষ আমি আদিতেই সেই পৰম ব্ৰহ্ম শ্ৰী গোবিন্দৰ চৰণত এটি শ্লোকেৰে সহিতে প্ৰণিপাত জনাইছোঁ তেৰাই যাতে এই অনুষ্ঠানৰ প্ৰতি কৃপাশীষ বৰ্ষণ কৰে জয়স্য প্ৰভা প্ৰভৱতু জগদন্দ কোটি কোটি সশেষঃ বসুধাদি বিভূতি ভিন্নম তদ্ব্রহ্মম নিষ্কলম অনন্তম অশেষভূতম গোবিন্দমাদি পুরুষং তমহং ভজামি গোবিন্দমাদি পুরুষং তমহং ভজামি আমার অতি শ্রদ্ধার ভাগৱত প্ৰেমী ধৰ্মপ্ৰাণ ৰাইজ আইসকল শ্ৰদ্ধাৰ পাঠকবৃন্দ নামাচাৰ্য প্ৰমুখে ভক্তমণ্ডলী আমগুৰি জাপিসজীয়া বুঢ়া নামঘৰত 7 দিনীয়াকৈ অনুষ্ঠিত অবিৰত ভাগৱত পাঠৰ লগত জড়িত হৈ থকা সভাপতি সম্পাদক প্ৰমুখে সমিতিৰ কৰ্মকৰ্তাসকল আপোনালোক সকলোকে আমাৰ শ্ৰদ্ধা আমি আগবঢ়াইছোঁ আৰু সঁচাকৈ এটি পবিত্ৰ মুহূৰ্তত নিজকে আমি নিজে সম্পৃক্ত কৰিবলৈ পাই আজি কৃতাৰ্থ মানিছোঁ ধুনীয়া ধুনীয়া জাপিবিলাক সাজি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা গাঁওখনেই হ'ল আমগুৰি জাপিসজীয়া গাঁও এই গাঁওখনৰ লগত আউনীআটী সত্ৰৰ বিশেষ সম্পৰ্ক আছে আউনীআটী সত্ৰত যি বৰজাপি ব্যৱহাৰ কৰা হয় সেই বৰজাপি এই গাঁওখনৰ প্ৰায় আগতে যোগান ধৰাৰ পৰম্পৰা আছিল তাৰ পিছতো আমি বিভিন্ন ব্যক্তিক এই কৰ্মত লগাইছোঁ আৰু তেখেতসকলৰ লগত থকা আমাৰ হাৰ্দিক যি সম্বন্ধ সেই সম্বন্ধই আজি আমাক টানি আনিছে এই ৰাইজে যি ভাৱেৰে আমাক ইয়ালৈ অহাৰ আমন্ত্ৰণ দিছিল আমি সেই আমন্ত্ৰণক কোনো কাৰণতে উপেক্ষা কৰিব নোৱাৰি আমি ৰাইজৰ মাজত উপস্থিত হৈছোঁহি আমি সেই ৰাইজক পুনৰবাৰ প্ৰণিপাত জনাইছোঁ ৰাইজে আমাক এটি মহান সুযোগ দিয়াৰ বাবে অসমৰ আজি এনে এখন গাঁও নাই এনে এটা নামঘৰ নাই এনে এখন চহৰ নাই নগৰ নাই য'ত ভাগৱত অনুষ্ঠান অনুষ্ঠিত হোৱা নাই কিন্তু এই ভাগৱত অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছতো আমি হয়তো বিচাৰিছোঁ ইয়াৰ প্ৰতিফলন নহ'লে আমাৰ সন্মুখত ইমান বিভীষিকাময় পৰিৱেশ আমি কেতিয়াও প্ৰত্যক্ষ নকৰিলোহেঁতেন অনুষ্ঠান অনুষ্ঠিত হোৱাটো পৰম্পৰা অনুষ্ঠান অনুষ্ঠিত হোৱাটো প্ৰাসংগিক কথা কিন্তু অনুষ্ঠানৰ বাস্তৱ প্ৰতিফলন যেতিয়া ঘটিব তেতিয়াহে তাৰ আমি অনুষ্ঠানৰ সাৰ্থকতা অনুভৱ কৰিব পাৰিম ভাগৱত কথাৰ ভিতৰলৈ যোৱাৰ লগে লগে সেই কথা মনলৈ আহে যে ভাগৱত আমাক আচলতে কিয় লাগে ভাগৱতে আমাক কেনেকৈ সহায় কৰে ভাগৱতৰ যোগেদি কেনেকৈ আমাৰ জীৱনবিলাক আমি ধন্য কৰিব পাৰোঁ আৰু মনুষ্য জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ'ব পাৰোঁ এই গোটেই কথাখিনি সম্যকভাৱে আমাৰ সন্মুখত প্ৰতিভাত হয়
ভাগৱতৰ সেই 4 অক্ষৰযুক্ত শ্লোকটিৰ কথা আলোচনা কৰিলেই আমি এনে মৰ্মাৰ্থ সহজে উপলব্ধি কৰিব পাৰিম। শ্লোকটি কি আছিল? ভাতিতি সৰ্বলোকেষু গীয়তে সনকাদিভি বৰ্ততে ত্ৰিষু বেদেষু ত্ৰয়তে সকলং জগত। যি শাস্ত্ৰই সকলো লোকতে জ্ঞান আলোকেৰে আলোকিত কৰে সেই অৰ্থত কোৱা হৈছে ভা শব্দৰ অৰ্থ পোহৰ দিয়া। গীয়তে সনকাদিভি সনক সনন্দ সনত কুমাৰ সনাতন প্ৰভৃতি ঋষিমুনিসকলে যি শাস্ত্ৰ গান কৰি আত্মতৃপ্তি লাভ কৰিছিল সেই অৰ্থত কোৱা হৈছে বৰ্ততে ত্ৰিষু বেদেষু ঋক যজু সাম এই 3 বেদৰ তত্ত্ব যি শাস্ত্ৰত বৰ্তি আছে, নিহিত হৈ আছে, সন্নিৱিষ্ট হৈ আছে সেই অৰ্থত কোৱা হৈছে ত্ৰয়তে সকলং জগত যি শাস্ত্ৰই সকলোকে ৰক্ষা কৰে, পৰিত্ৰাণ কৰে সেই অৰ্থত কোৱা হৈছে আপোনালোকে নিশ্চয় অনুভৱ কৰিছে আমাক ভাগৱত কিয় লাগে। অৰ্থাৎ আমাৰ হৃদয় আকাশখন জ্ঞানৰ পোহৰে বিকৃত হ'বই লাগিব, তেতিয়াহে আমি পৰিমাৰ্জিত জীৱন লাভ কৰিম। এই হৃদয় আকাশখন জ্ঞানেৰে পোহৰাই তোলা শাস্ত্ৰখনেই হৈছে ভাগৱত। ঠিক সেইদৰে আপোনালোকে জানে আমাৰ 100 এবোৰী আশা আকাংক্ষা আছে, তাৰ মাজতো আমি আত্মসন্তুষ্টি বিচাৰোঁ। যি শাস্ত্ৰ গান কৰিলে, কীৰ্তন কৰিলে আত্মসন্তুষ্টি লাভ কৰিব পাৰি সেই শাস্ত্ৰখনেই হৈছে ভাগৱত। তাৰ উদাহৰণ চাৰিঘিদ্ধই দিছে। চাৰিঘিদ্ধই সেই ভাগৱত কীৰ্তন কৰি আত্মসন্তুষ্টি লাভ কৰিছিল। পৃথিৱীত এনে অনুষ্ঠান নাই যি অনুষ্ঠানৰ নামত শাসন নাই। আমাকো শাসন কৰা শাস্ত্ৰখনেই হৈছে বেদ। কিন্তু আমি পোনে পোনে হয়তো বেদৰ ওচৰলৈ যাব নোৱাৰিব পাৰোঁ। বেদৰ সাৰ সংগ্ৰহ সেই শাস্ত্ৰখন ভাগৱত। সেই আমি যদি ভাগৱতৰ কাষ চাপোঁ সেই ভাগৱতে আমাক অনুশাসিত কৰি দিব, আমাক শৃংখলিত জীৱন প্ৰদান কৰি দিব। আৰু আমি সকলোৱে জানো জাতৈশ্বই ধ্ৰুৱ মৃত্যু, এদিন প্ৰাণীৰ জন্ম আৰু এদিন মৃত্যু। আমি কিন্তু দুটা জীৱন পাৰ কৰোঁ, ঐহিক জীৱন আৰু পাৰলৌকিক জীৱন। ঐহিক জীৱনতো আমি পৰিত্ৰাণ বিচাৰোঁ আৰু মৃত্যুৰ পিছত পাৰলৌকিক জীৱনতো আমি পৰিত্ৰাণ বিচাৰোঁ। অবিদ্যাৰ পৰা বিদ্যালৈ যোৱা, অন্যায়ৰ পৰা ন্যায়লৈ যোৱা, আত্মকেন্দ্ৰিকতাৰ পৰা সামূহিক চিন্তালৈ যোৱা যি কাৰ্য তাকেই ঐহিক জীৱনৰ পৰিত্ৰাণ বুলি কৈছে, ঐহিক জীৱনৰ মুক্তি বুলি কৈছে। ঠিক তেনেকৈ মৃত্যুৰ পিছত যেতিয়া আমি সেই পৰিত্ৰাণ বিচাৰোঁ তাক পাৰলৌকিক পৰিত্ৰাণ, পাৰলৌকিক মুক্তি বুলি কোৱা হৈছে। সেই অৰ্থত ভাগৱত আমাৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ। ভাগৱতৰ অবিহনে আমাৰ জীৱন সম্পূৰ্ণ হ'ব নোৱাৰে। ভাগৱতৰ অবিহনে আমি শৃংখলিত ৰূপ পাব নোৱাৰোঁ। ভাগৱতৰ অবিহনে আমি শান্তি লাভ কৰিব নোৱাৰোঁ। ভাগৱতৰ অবিহনে আমি স্থায়ী সুখ গোটাব নোৱাৰোঁ। সেই ভাগৱত আমাৰ অপৰিহাৰ্য অংগ। এই ভাগৱত কেনেকৈ আৰম্ভ হ'ল? যিদিনা ঋষিসকলে 6টা প্ৰশ্ন অৱতাৰণা কৰিলে, সেই 6টা প্ৰশ্নৰ উত্তৰতে সৃষ্টি হ'ল ভাগৱত। তেওঁলোকে যি প্ৰশ্ন অৱতাৰণা কৰিছিল সেই প্ৰশ্নকেইটা কি আছিল? মূলতঃ 6টা প্ৰশ্ন আছিল। প্ৰথমটো প্ৰশ্ন আছিল কি কৰিলে জীৱৰ কল্যাণ সাধিত হয়। দ্বিতীয়টো প্ৰশ্ন আছিল সৰ্বশাস্ত্ৰৰ সাৰ তত্ত্ব কি। তৃতীয়টো প্ৰশ্ন আছিল ভগৱান কৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি কিয় জন্মগ্ৰহণ কৰিলে। চতুৰ্থটো প্ৰশ্ন আছিল ভগৱান কৃষ্ণই কি কি লীলা প্ৰকাশ কৰিলে। পঞ্চমটো প্ৰশ্ন আছিল ভগৱান কৃষ্ণই
কেনে অৱতাৰ গ্ৰহণ কৰিলে আৰু সেই অৱতাৰত কি কাৰ্য সাধন কৰিলে। ষষ্ঠ তথা অন্তিম প্ৰশ্নটো আছিল ভগৱান কৃষ্ণ অপ্ৰকট হৈ যোৱাৰ পিছত, নোহোৱা হৈ যোৱাৰ পিছত ধৰ্মই কাৰ আশ্ৰয় গ্ৰহণ কৰিলে। এই 6টা প্ৰশ্নৰ উত্তৰেই শ্ৰীমদ ভাগৱত। দ্বাদশ স্কন্ধত এই ভাগৱতৰ উত্তৰখিনি অতি সুন্দৰকৈ দিয়া হৈছে। আমি সংক্ষেপতে প্ৰশ্নকেইটাৰ এটা এটা উত্তৰ দিবলৈ যত্ন কৰিছোঁ। প্ৰথমটো প্ৰশ্ন আছিল কি কৰিলে জীৱৰ কল্যাণ সাধিত হয়। তাৰ উত্তৰটো ভাগৱতত দিয়া হৈছে প্ৰকৃত ধৰ্মৰ আশ্ৰয় গ্ৰহণ কৰিলে জীৱৰ কল্যাণ সাধিত হ'ব পাৰে। প্ৰকৃত ধৰ্ম কি? ধৰ্মৰ দুটা মাৰ্গ আছে, এটা প্ৰবৃত্তি মাৰ্গ, এটা নিবৃত্তি মাৰ্গ, অৰ্থাৎ এটা সোমোৱা পথ, আনটো ওলোৱা পথ। এই প্ৰকৃতি মাৰ্গ আৰু নিবৃত্তি মাৰ্গৰ বিষয়ে যি জানে সেয়াই হৈছে প্ৰকৃত ধৰ্মৰ জ্ঞান। আৰু এই ধৰ্মৰ জ্ঞান যেতিয়াই আয়ত্ত হ'ব তেতিয়াই জীৱৰ কল্যাণ সাধিত হ'ব। দ্বিতীয়টো প্ৰশ্ন আছিল সৰ্বশাস্ত্ৰৰ সাৰতত্ব কি? সকলো ধৰ্মৰে, সকলো ধৰ্মশাস্ত্ৰৰে অবিসম্বাদী এটাই সিদ্ধান্ত, ভক্তি। সেয়ে সৰ্বশাস্ত্ৰৰ সাৰতত্ব ভক্তি। ভক্তিৰ জৰিয়তেহে মানুহে জীৱন ধন্য কৰিব পাৰে। তৃতীয়টো প্ৰশ্ন আছিল ভগৱান কৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি কিয় জন্মগ্ৰহণ কৰিব লগা হ'ল। ভাগৱতৰ উত্তৰটো দিয়া হৈছে। বিশেষকৈ দশম স্কন্ধত সেই উত্তৰ স্পষ্ট হৈছে। জীৱৰ কল্যাণৰ কাৰণে শ্ৰীকৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি জন্মগ্ৰহণ কৰিলে। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা নৱম স্কন্ধলৈকে ভগৱান কৃষ্ণৰ কথা শুনাৰ প্ৰস্তুতিহে মাত্ৰ। দশম, একাদশ, দ্বাদশ এই 3 স্কন্ধতহে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম ৰহস্য, লীলা কথা, মহাত্ম্য কথা স্পষ্টকৈ প্ৰকাশ কৰা হৈছে। তাৰপিছত চতুৰ্থ প্ৰশ্নটো আছিল ভগৱান কৃষ্ণই কি লীলা প্ৰকাশ কৰিলে। ভাগৱতত সুন্দৰকৈ উল্লেখ আছে, দশম স্কন্ধত উল্লেখ আছে। বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণই মূলতঃ 4টা লীলা প্ৰকাশ কৰিলে। বৃন্দাবন লীলা, মথুৰা লীলা, দ্বাৰকা লীলা, কুৰুক্ষেত্ৰ লীলা। পঞ্চমটো প্ৰশ্ন আছিল ভগৱান কৃষ্ণই কেনে অৱতাৰ গ্ৰহণ কৰিলে আৰু সেই অৱতাৰত কি কাৰ্য সাধন কৰিলে। ভগৱান শ্ৰীকৃষ্ণই মূলতঃ 64টা অৱতাৰ গ্ৰহণ কৰিছে। তাৰ ভিতৰত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কীৰ্তনত যি 24টি অৱতাৰৰ কথা লিখিছে সেই অৱতাৰৰ প্ৰাধান্যৰ কথা প্ৰকাশ কৰা হৈছে। আৰু সেই অৱতাৰত দুষ্টক দমন, সন্তক পালন কৰাৰ কথা কৈছে আৰু সভ্যতা সংস্কৃতিৰ বিকাশৰ কথা কৈছে। অৰ্থাৎ প্ৰত্যেকটো অৱতাৰৰ যোগেদি সভ্যতা সংস্কৃতিৰ বিকাশ হৈছে। ষষ্ঠ তথা শেষৰ প্ৰশ্নটো আছিল ভগৱান কৃষ্ণ নোহোৱা হৈ যোৱাৰ পিছত ধৰ্মই কাৰ আশ্ৰয় গ্ৰহণ কৰিলে। সেই উত্তৰো ভাগৱতত দিয়া হৈছে। ভগৱান কৃষ্ণ নোহোৱা হৈ যোৱাৰ পিছত সেই ভগৱন্তৰে প্ৰতিনিধি ভাগৱতৰ আশ্ৰয় ধৰ্মই গ্ৰহণ কৰিলে। আৰু তাৰ যোগেদি আমাকো সেই বাৰ্তা দিয়া হৈছে আমি আজি প্ৰত্যক্ষভাৱে ভগৱান কৃষ্ণক দেখা নাপাব পাৰোঁ, কিন্তু আমি তেওঁৰ প্ৰতিনিধি স্বৰূপ যদি ভাগৱতৰ আশ্ৰয় গ্ৰহণ কৰিব পাৰোঁ আমি তেওঁৰ সান্নিধ্য, তেওঁৰ কৃপা লাভ কৰিব পাৰোঁ। এই হৈছে ভাগৱত। আৰু এই ভাগৱত কথা আৰম্ভ হ'ল কেতিয়া? আৰম্ভ কৰিছিল আদি নিৰঞ্জনে। আদি নিৰঞ্জনে কাক ক'লে সেই কথা? অনাদি অনন্তক ক'লে। অনাদি অনন্তৰ পৰা কোনে পালে?
নৰনাৰায়ণে পালে। নৰনাৰায়ণে ক'লে হংসনাৰায়ণক, হংসনাৰায়ণে ক'লে সূৰ্যমণ্ডলী নাৰায়ণক, সূৰ্যমণ্ডলী নাৰায়ণৰ পৰা পালে শ্ৰীনাৰায়ণে, শ্ৰীনাৰায়ণৰ পৰা পালে ব্ৰহ্মা বিষ্ণু শিৱই, ব্ৰহ্মাৰ পৰা পালে নাৰদে, নাৰদৰ পৰা পালে ব্যাসে, ব্যাসৰ পৰা পালে শুকে, শুকে ক'লে পৰীক্ষিতক আৰু পৰীক্ষিতক কওঁতে শুনিলে সুতে, সূত্ৰৰ পৰা পালে মনোহৰা সুতে, মনোহৰা সূত্ৰৰ পৰা পালে শংকৰাচাৰ্যই, শংকৰাচাৰ্যৰ পৰা পালে শ্ৰীধৰ স্বামীয়ে, শ্ৰীধৰ স্বামীৰ পৰা পালে ভাস্কৰানন্দই, ভাস্কৰানন্দৰ পৰা পালে নৃসিংহই, নৃসিংহৰ পৰা পালে পৰমানন্দই, পৰমানন্দৰ পৰা পালে ৰত্নভাৰতীয়ে, ৰত্নভাৰতীৰ পৰা পালে মহাভাৰতীয়ে, মহাভাৰতীৰ পৰা পালে পুৰুষোত্তম ভট্টাচাৰ্যই, পুৰুষোত্তম ভট্টাচাৰ্যৰ পৰা পালে বিষ্ণুপুৰী সন্যাসীয়ে, বিষ্ণুপুৰী সন্যাসীৰ পৰা পালে ব্ৰহ্মানন্দই, ব্ৰহ্মানন্দৰ পৰা পালে জগদীশ মিশ্ৰই, আৰু সেই জগদীশ মিশ্ৰই অসমত ভাগৱত আনি মহাপুৰুষ শংকৰদেৱক দিলে। এই হৈছে ভাগৱতীয় এক পৰম্পৰা। এইদৰে আমাৰ মৰ্ত্য সমাজত ভাগৱত সন্ধালনিকৈ এইদৰে প্ৰচাৰ হ'ল। এই ভাগৱত কেৱল যদি আমি এখন শাস্ত্ৰ বুলি কওঁ ইয়াৰ পৰিচয় সম্পূৰ্ণ নহ'ব। ভাগৱত সাক্ষাৎ ভগৱন্তৰ বাংময় মূৰ্তি। সেই কথা ভগৱান কৃষ্ণই যিদিনাখন বৈকুণ্ঠলৈ যোৱাৰ মন মেলিছিল সেই সময়ত উদ্ধৱক মাতি আনি কৈছিল, সখী উদ্ধৱ, তুমি মোক পাই থকাৰ সময়ত সাধ্য ভক্তিত উপনীত হৈছিলা, সহজ মাৰ্গত উপনীত হৈছিলা, কিন্তু মই আজি তোমাক এৰি থৈ গুচি যাম। ইয়াৰ পিছত তুমি মোক এনেদৰে আগৰ দৰে বিচাৰিলে নাপাবা। এতিয়া তুমি সাধন ভক্তিৰ আশ্ৰয় ল'ব লাগিব। সেই সাধন ভক্তিৰ মূল উপায়টোৰ কথা মই তোমাক দেখুৱাই দিছোঁ, তুমি চোৱা। তেতিয়া ভগৱান কৃষ্ণই সখী উদ্ধৱৰ আগত এইদৰে কৈছিল, স্বকীয়ং যৎ ভৱতেজং শ্ৰীমদ্ ভাগৱতে অদধাত তিৰোধায় প্ৰবিষ্টয়ং শ্ৰীমদ্ ভাগৱতৰ নৱম। সখী উদ্ধৱ, মোৰ যি সমস্ত তেজ শক্তি আছে ই ভাগৱতত সন্নিৱিষ্ট হৈ থাকে। আজি মই তাকেই তোমাৰ সন্মুখত প্ৰমাণ কৰি দিছোঁ। তিৰোধায়, মই আজি প্ৰস্থান কৰিম, কিন্তু প্ৰবিষ্টয়, লগে লগে প্ৰৱেশ কৰিম। ক'ত? শ্ৰীমদ্ ভাগৱতৰ নৱম। অৰ্ণৱ মানে সমুদ্ৰ। মই ভাগৱত সমুদ্ৰত প্ৰৱেশ কৰিম। সেয়ে আজিৰ পৰা ভাগৱত মোৰ বাংময় মূৰ্তি ৰূপে পৰিচিত হ'ব। আৰু এই বাংময় মূৰ্তি যদি তুমি সেৱা কৰা, এই বাংময় মূৰ্তি যদি তুমি কথা শ্ৰৱণ কৰা, এই বাংময় মূৰ্তিৰ কথা যদি পাঠ কৰা, তুমি নিশ্চয় মোকেই লাভ কৰিবা। সেইকাৰণে কোৱা হৈছে, তেন ইয়ং বাংময় মূৰ্তি প্ৰত্যক্ষাৱৰ্ততে হৰে দৰ্শনাত সেৱনাত পাঠাত শ্ৰৱণাত সমস্ত পাপ নাশিনী। সেই আমাৰ সমস্ত পাপ বাসনা কলুষতা নাইকিয়া কৰিব পৰা একমাত্ৰ শাস্ত্ৰখনে হৈছে ভাগৱত, যাক আমি বাংময় মূৰ্তি ৰূপে পৰিচয় প্ৰদান কৰিছোঁ। আৰু সেই বাংময় মূৰ্তি যি সেৱা কৰিব, নিশ্চয় তেওঁ জীৱনত তেওঁ সফল কাম হ'ব। আৰু সেইকাৰণে আমাৰ গাঁৱে ভূঞে আসনত সেই বাংময় মূৰ্তি আমি প্ৰতিষ্ঠা কৰি তাত সেৱা জনাওঁ। কেতিয়াও আমি ভাগৱত গ্ৰন্থ বুলি, এখন কিতাপ বুলি তাত সেৱা নজনাওঁ। আৰু যদি কোনোবাই কিতাপ বুলি সেৱা জনাইছে, সেই সেৱা অথলে যাব। এয়া সাক্ষাৎ বাংময় মূৰ্তি, সেই বুলি ভাবিহে সকলোৱে তাত সেৱা জনায়। এই ভাগৱতৰ যি দ্বাদশ স্কন্ধ আছে, ভাগৱতৰ যি 335টা মূলত অধ্যায় আছে, ভাগৱতৰ সংস্কৃত ভাষাত যি 18,000 শ্লোক আছিলে, এই গোটেই কথাখিনিৰ ভিতৰলৈ যদি আমি সোমাই যাওঁ, প্ৰত্যেকটো কথাৰ পৰাই আমাৰ বাস্তৱ জীৱনৰ শিক্ষা আমি লাভ কৰিব পাৰোঁ। লেচেৰি বুটলাৰ দৰে আমি থপিয়াই থপিয়াই দুই এটা তাৰ প্ৰাসংগিক কথা আলোচনা কৰিম। আমি প্ৰথমতে প্ৰথম স্কন্ধৰ কথা আলোচনা কৰিবলৈ বিচাৰিছোঁ। সেই প্ৰথম স্কন্ধত কি আছে? প্ৰথম স্কন্ধত আছে ভক্তি যুগৰ কথা।
যি ভক্তিৰ অবিহনে মানুহৰ জীৱন পৰিপূৰ্ণ হ'ব নোৱাৰে। আৰু সেই প্ৰথম স্কন্ধত আছে পৰীক্ষিতৰ কাহিনীৰ কথা, নাৰদৰ কাহিনীৰ কথা। আৰু সেই প্ৰথম স্কন্ধত আছে সুখ পৰীক্ষিত সংবাদৰ কথা। আনুষংগিক বহু কথা আছে, কিন্তু সেই প্ৰথম স্কন্ধত এইকেইটা কথাই সেই স্কন্ধৰ মূল পৰিচয় দাঙি ধৰে। প্ৰথম স্কন্ধৰ পৰীক্ষিতৰ যিটো কাহিনী, তাৰ যোগেদি আমি কেনে শিক্ষা লাভ কৰোঁ চাওক। যিদিনাখন ৰজা যুধিষ্ঠিৰে পৰীক্ষিতৰ হাতত ৰাজ্যভাৰ অৰ্পণ কৰি তেওঁ স্বৰ্গলৈ যোৱাৰ মন মেলিলে, লগে লগে পৰীক্ষিতে ৰাজ্য চম্ভালিবলৈ ল'লে। এনেকৈ থাকোঁতে থাকোঁতে এদিন পৰীক্ষিতৰ মনৰ মাজত উদয় হ'ল যে বাহ্যাভ্যন্তৰ বহি আৰু ভিতৰ ভাগ দুয়োটা নিৰীক্ষণ কৰাটো ৰজাৰ ধৰ্ম। মই ভিতৰ ভাগটো চম্ভালিছোঁ, কিন্তু বাহিৰ ভাগ এতিয়া মই ভালকৈ নিৰীক্ষণ কৰা নাই। সেই তেওঁ বহিৰ্ভাগ চাবলৈ মন মেলিলে, বাহিৰলৈ ওলাই গ'ল। গৈয়ে দেখিলে এটা অদ্ভুত দৃশ্য। কি? এটা ষাঁড় গৰুক এজন মানুহে উধাই মুধাই প্ৰহাৰ কৰি আছে। তেতিয়া পৰীক্ষিতৰ কৌতূহল জাগিলে, ওচৰলৈ গ'ল। দেখিলে কেৱল প্ৰহাৰ কৰাই নহয়, প্ৰহাৰ কৰোঁতে কৰোঁতে ষাঁড় গৰুটোৰ 4টা খুৰাৰ 3টা খুৰা ভাঙি পেলালে। এটা খুৰাত মাত্ৰ ষাঁড় গৰুটো বৰ্তি আছে। তেতিয়া পৰীক্ষিতৰ আৰু কৌতূহল জাগিলে, আৰু ওচৰলৈ গ'ল। সাধনাৰে গম পালে যে সেয়া সাধাৰণ ষাঁড় গৰু নহয়, সেয়াই হৈছে ধৰ্ম। আৰু সেই ধৰ্মৰ বিকলাংগ অৱস্থা দেখি কান্দি কাটি ব্যাকুল হৈছিলে এজনী গাই গৰু। আৰু সেই গাইজনীৰো সন্ধান পালে পৰীক্ষিতে সাধনাৰ যোগেদি। কোন তেওঁ? সেই গাই গৰুজনী হ'ল পৃথিৱী। তেতিয়া সাধনাৰে পৰীক্ষিতে ধৰ্মৰ 4টা পাত পুনৰ সংযোগ কৰি দিলে। ক'লে, তোমালোকে আৰু মই থকাৰ সময়ত এনেকুৱা বিকলাংগ অৱস্থা দেখিব নালাগে, তোমালোকে এতিয়া স্বস্থানলৈ গতি কৰা। এইদৰে ধৰ্ম আৰু পৃথিৱীক পৰীক্ষিতে বিদায় দি পৰীক্ষিত সেই দুষ্ট মানুহজনৰ ওচৰলৈ গ'ল। তেওঁ সুধিলে, তুমি কোন? তুমি কিয় মোৰ ধৰ্ম ৰাজ্যত অধৰ্মৰ পতাকা উৰুৱাবলৈ আহিছা? তেতিয়া মানুহজনে গম পালে সখা গৰা ধৰা অধিপতি ৰজা পৰীক্ষিত। ভীতগ্ৰস্ত হৈ মানুহজনে উত্তৰ দিলে, মহাৰাজ, মই কলি। তেতিয়া পৰীক্ষিতে ক'লে, তুমি যদি কলি এধান মানি সময়ো মোৰ ৰাজ্যত থাকিব নোৱাৰা, মই তোমাক প্ৰাণে মাৰিম। কঁকালৰ পৰা তৰোৱাল উলিয়াই পৰীক্ষিতে কলিক বধ কৰিবলৈ উদ্যত হ'ল। তেতিয়া কলিয়ে অনুনয় বিনয় কৰি পৰীক্ষিতক ক'লে, মহাৰাজ, আপুনি শৰণাগত পালক, আপোনাৰ ওচৰত যি শৰণ লয়, আশ্ৰয় লয়, আপুনি তেওঁক ৰক্ষা কৰে। মই এতিয়া আপোনাৰ শৰণ প্ৰাৰ্থী, আশ্ৰয় প্ৰাৰ্থী। আপুনি মোক প্ৰাণে নামাৰিব, আৰু যদি আপুনি মোক প্ৰাণে মাৰে, আপোনাৰ শৰণাগত পালক এই খ্যাতি নোহোৱা হৈ যাব। তেতিয়া পৰীক্ষিতে অকণমান সময়লৈ ভাবিলে, সঁচা, কলিৰ অন্যায় অত্যাচাৰ স্বভাৱৰ কাৰণে মই তাক বশ কৰিব লাগে, কিন্তু মই যদি সঁচাকৈ কলিক বশ কৰোঁ, মোৰ এই খ্যাতি নোহোৱা হ'ব সঁচা। কিন্তু তাৰ লগে লগে তেওঁৰ আৰু এটা বিশেষ কথা মনত পৰিলে পৰীক্ষিতৰ, সেইটো হ'ল যে কলিৰ সমস্ত কথাই বেয়া হ'ব পাৰে, কিন্তু কলিৰ এটা ভাল কথা আছে। কলি যুগত মানুহে ভাল কাম কৰিব নোৱাৰিব পাৰে, কিন্তু ভাল কাম কৰিম বুলিও যদি কোনোবাই সংকল্প লয়, তেওঁ বোলে মুক্তি লাভ কৰিব পাৰে। তেতিয়া পৰীক্ষিতে ভাবিলে, মই যদি কলিক বধ কৰোঁ, কলিৰ মানুহৰ এই কোনো উপায়ো নোহোৱা হৈ যাব। সেই কলিৰ মানুহৰ প্ৰতি দয়া পৰৱশ হৈ কলিক বধ কৰাৰ পৰা পৰীক্ষিত নিৰস্ত হ'ল। তৰোৱালখন কঁকালত সোমোৱাই থ'লে, কিন্তু লগে লগে তেওঁ আদেশ দিলে, বেছ কলি, তোমাৰ অনুনয় বিনয়ৰ কাৰণে মই তোমাক প্ৰাণে নামাৰোঁ, কিন্তু তুমি এই মুহূৰ্ততে মোৰ ৰাজ্যৰ পৰা ওলাই যোৱা। তেতিয়া কলিয়ে লগে লগে আকৌ অনুনয় বিনয় কৰি ক'লে, মহাৰাজ, আপুনি সখা গৰা ধৰা অধিপতি, আপুনি মোক খেদি দিছে সঁচা, মই ক'লৈ যাম? আপুনি মোক ক'ৰবাত অকণমান ঠাই দিয়ক। প্ৰথমতে পৰীক্ষিতে ভাবিলে, মই যদি কলিক মোৰ ৰাজ্যত থাকিবলৈ স্থান দিওঁ,
তাৰ অন্যায় অত্যাচাৰ পৰিৱেশেৰে মোৰ গোটেই ৰাজ্যখন কদৰ্যময় কৰি পেলাব। কিন্তু ইমান অনুনয় বিনয় কৰিছে, তাক এতিয়া স্থান নিদিলেও নহয়। তেতিয়া পৰীক্ষিতে কলিক ক'লে, বেছ কলি, তুমি মোক ইমান অনুনয় বিনয় কৰিছা, মই বাৰু কেইখনমান স্থান তোমাক মই নিৰ্দিষ্ট কৰি দিছোঁ, তুমি সেই স্থানতহে থাকিব লাগিব। যিটো অবাতে যোৱা স্থান, বেকাকৈ যোৱা স্থান, তুমি তাত থাকিবা। কলিয়ে মানি ল'লে, হ'ব মহাৰাজ, আপুনি মোক য'তেই নিদিয়ক মই তাতেই পৰম তৃপ্তিৰে বাস কৰিম। তেতিয়া পৰীক্ষিতে কলিক সম্বোধি ক'লে, বেছ কলি, প্ৰথমতে তোমাক মই সেইখন স্থান দিছোঁ য'ত সদায় মদ্যপান হৈ থাকে। যিজন মানুহে কেৱল মদ্যপান সামগ্ৰীকে বা সেই মদিৰাকে জীৱনৰ সৰ্বস্ব বুলি গণ্য কৰে, তুমি তাত বাস কৰিবা। দ্বিতীয় স্থানখন নিৰ্ণয় কৰি ক'লে, কলি, তুমি সেইখন স্থানত বাস কৰিবা য'ত সদায় জুৱা খেল হৈ থাকে। জুৱাৰীয়ে জুৱাৰ বাহিৰে আৰু অন্য কোনো পৰিতৃপ্তি লাভ নকৰে, তুমি তাত বাস কৰিবা। তৃতীয় স্থানখন নিৰ্ণয় কৰি ক'লে, কলি, তুমি সেইখন স্থানত থাকিবা য'ত সদায় পৰস্ত্ৰী হৰণৰ দৰে কাৰ্য সংঘটিত হয়। চতুৰ্থ স্থানখন নিৰ্ণয় কৰি ক'লে, কলি, তুমি সেইখন স্থানতো থাকিবা কোনো কাৰণ নোহোৱাকৈ য'ত প্ৰাণীক অভাৱতে হত্যা কৰা হয়। কলিয়ে আকৌ লাহেকৈ মাত লগালে, মহাৰাজ, মোৰ ঠাই কম হৈছে, আপুনি মোক আৰু অকণমান বিবেচনা কৰি ঠাই দিয়ক। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি, তোমাক মই এইবাৰ এখন বহল ঠাই উলিয়াই দিছোঁ, সেইখন হৈছে প্ৰচুৰ সোণ য'ত থাকে সেই সোণৰ মাজত থাকিবা। আকৌ কলিয়ে মাত লগালে, মহাৰাজ, তথাপি মোৰ ঠাই কম হৈছে, আপুনি আকৌ বিবেচনা কৰক। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি, তোমাক মই এইবাৰ এখন সংকীৰ্ণ ঠাই উলিয়াই দিছোঁ, তুমি সেইখনত বাস কৰিবা, দুঘৰৰ মাটিৰ সীমাৰ মাজত থাকিবা। আকৌ কলিয়ে মাত লগালে, মহাৰাজ, আৰু যদি ক'ৰবাত আছা মোৰ কাৰণে আপুনি ঠাই বিবেচনা কৰক, আৰু মই আপোনাক আমনি কৰি নাথাকোঁ। এইবাৰ পৰীক্ষিতে কলিক ক'লে, বেছ কলি, এইবাৰ তোমাক মই আৰু এখন বহল ঠাই উলিয়াই দিছোঁ, তুমি সেইখনত বাস কৰিবা, পৰম তৃপ্তিৰে থাকিবা। সেইখন হ'ল গৃহস্থৰ ঘৰৰ পঞ্চসোণা পাতক থকা স্থানত থাকিবা। লগে লগে কলিৰ স্থান নিৰ্দিষ্ট কৰা হ'ল, আৰু তাৰ লগে লগে ভাগৱতৰ যোগেদি আমাক সতৰ্ক কৰি দিয়া হৈছে যে কলি থকা স্থানৰ প্ৰতি যদি আমি লালায়িত হওঁ, কলি থকা স্থানক যদি আমি প্ৰশ্ৰয় দিওঁ, আমাৰ দুৰ্দশা কেনেকৈ নামি আহিব পাৰে। সুন্দৰ উদাহৰণ দিছে যদুবংশ। কাৰ বংশ? আমি সকলোৱে জানো, ভগৱান কৃষ্ণৰ বংশধৰ। কৃষ্ণই পৰমায়ুষ লাভ কৰিলে আৰু তেওঁ ইচ্ছা মৃত্যু গ্ৰহণ কৰিছে, বৈকুণ্ঠলৈ গুচি গৈছে। কিন্তু তেওঁৰে বংশধৰ হৈ যদুবংশই পৰমায়ুষ লাভ কৰাটো দূৰৰ কথা, অকাল মৃত্যু গ্ৰহণ কৰিলে। কাৰণটো মদিৰা পান কৰাৰ কাৰণে, কলি থকা স্থানক প্ৰশ্ৰয় দিয়াৰ কাৰণে। সেইটো আমাক প্ৰমাণ কৰি দিছে, কোনোবা উচ্চ কুলত জন্ম হ'ব পাৰে, ধন টকা পইচাৰ আঢ্যবন্ত হ'ব পাৰে, তেওঁ যদি সঁচাকৈ কলি থকা স্থানক প্ৰশ্ৰয় দিয়ে, তেওঁৰ ধ্বংস অনিবাৰ্য। ডাঙৰ বংশত জন্মগ্ৰহণ কৰিলেই তেওঁ ৰক্ষা পাব নোৱাৰে। তাৰ উদাহৰণ আকৌ কৈছোঁ, যদুবংশ। ঠিক তেনেকৈ জুৱা খেলত কলি থাকে, তাৰ প্ৰতিও আমাক সাৱধান কৰি দিছে। জুৱা খেল খেলাৰ কাৰণেই কুৰু বংশ অকালতে নিৰ্মূল হ'ল, কিন্তু পঞ্চপাণ্ডৱ বহু দিনলৈ তেওঁলোক বাচি থাকিলে, আনহে নালাগে স্বৰ্গলৈ যোৱাৰ উদ্যোগ গ্ৰহণ কৰিলে। আৰু সেই জুৱা খেলৰ পৰিণতি কি চাওক, দুৰ্যোধন প্ৰমুখ্যে 100 পুত্ৰই কেৱল অকাল মৃত্যুকে গ্ৰহণ কৰা নাই, তেওঁলোকৰ হিতাহিত জ্ঞান তেওঁলোকৰ নোহোৱা হৈছিল। হৃদয়ৰ অনুভূতিৰ দুৱাৰখন বন্ধ হৈছিল। নহ'লেনো একবস্ত্ৰা ৰজস্বলা এগৰাকী তিৰোতাক গুৰু সমন্বিতে বহি থকা সমাজলৈ তেওঁক টানি আনিব লাগে নে নালাগে, সেইকণো তেওঁলোকৰ বিচাৰ নোহোৱা হ'ব পাৰেনে? এয়া কলি থকা স্থানক প্ৰশ্ৰয় দিয়াৰ পৰিণাম। ঠিক সেইদৰে কোৱা হৈছে, পৰশ্ৰী হৰণৰ কাৰ্যত কলি থাকে, তাৰ উদাহৰণ ধ্বংস।
তাৰ উদাহৰণ ৰাৱণ। যিদিনাখন ৰামৰ শৰে ৰাৱণক বধ কৰিলে, তেওঁৰ ধৰ্মপত্নী মণ্ডোদৰীয়ে খেদ প্ৰকাশ কৰি দুখ প্ৰকাশ কৰি ক'লে, পুৰা ইন্দ্ৰিয়ং জিত্তা জিত্তা ত্ৰিভুৱনান্তয়া। এসময়ত তুমি ইন্দ্ৰিয়বিলাকক বশ কৰাৰ কাৰণে ত্ৰিভুৱন জয় কৰিব পাৰিছিলা, কিন্তু আজি তোমাৰ দেহ প্ৰাণ মন ওলোটাই ইন্দ্ৰিয়বিলাকক দি দিলা, যাৰ পৰিণতিত তোমাৰ মৃত্যু হ'ল। ৰামৰ শৰ নিমিত্ত মাত্ৰ তোমাক বধ কৰিছে আজি ইন্দ্ৰিয়বিলাকে। সেইটোৰ যোগেদি আমাক দেখুওৱা হৈছে যে ৰামে সেই যে ৰাৱণক বধ কৰিলে, মূল কাৰণটো কি? ৰাৱণে সীতাক হৰণ কৰাৰ কাৰণে। পৰস্ত্ৰী হৰণ কৰাত কেনেকৈ কলি থাকে সেইটো তাৰ জ্বলন্ত উদাহৰণ। তাৰপিছত কোৱা হৈছে কোনো কাৰণ নোহোৱাকৈ যেতিয়া প্ৰাণী হত্যা কৰিব তাতো থাকে কলি। তাৰ উদাহৰণ ধ্বংস। ৰজা দশৰথে যিদিনাখন কোনো কাৰণ নোহোৱাকৈ শব্দবিধি বান মাৰি হিন্দুক বধ কৰিলে, জাগা জাগালি ক্ষেপণাস্ত্ৰ মিছাইল বুলি কোৱা হৈছে, লগে লগে দশৰথৰ জীৱনলৈ দুৰ্দশা নামি আহিলে। কান্দি 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 তেওঁ অকালতে মৃত্যুবৰণ কৰিলে। জ্যেষ্ঠ পুত্ৰ সমনীতে পুত্ৰসকলক বনলৈ পঠালে। তাৰ যোগেদি দেখুওৱা হৈছে কোনো কাৰণ নোহোৱাকৈ প্ৰাণীয়ে হত্যা কৰাৰ পৰিণাম কি হ'ব পাৰে। ঠিক সেইদৰে সোণৰ মাজত কলিক থাকিবলৈ স্থান দিয়া হৈছে। তাৰ প্ৰতিও আমাক সাৱধান কৰি দিছে। সোণ মানে বেয়া হ'ব নোৱাৰে। আমাৰ মানৱ জীৱনত সোণ পৰিধাৰণ কৰা মানুহৰ স্বভাৱ পৰম্পৰা। বিয়াৰ সময়ত সোণৰ অলংকাৰ আমি আদান প্ৰদান কৰিবই লাগিব, কিন্তু সোণ বেয়া হ'ব সেইদিনা। তেওঁ প্ৰচুৰ সোণ সংগ্ৰহ কৰিছে, কেতিয়াও তেওঁ ভগৱন্তৰ কাৰ্যত অৰ্পণ কৰা নাই। কেৱল নিজৰ আত্ম ইন্দ্ৰিয় চৰিতাৰ্থৰ কাৰণে সোণ ব্যৱহাৰ কৰিছে। সেই সোণৰ মাজত কলি থাকিব বুলি কোৱা হৈছে। প্ৰকৃতাৰ্থত জুইত সোণ দিলে আমি কওঁ শোধন হয়, নহয়। জুইত পুৰিলে সোণ চিকচিকীয়া হয়। প্ৰকৃত সোণ শোধন হ'ব পাৰে ভগৱন্তৰ কাৰ্যত অৰ্পণ কৰিলেহে। গতিকে প্ৰচুৰ সোণ সংগ্ৰহ কৰাটো দুখৰ কথা নহয়। সেই সোণ সংগ্ৰহ কৰি যদি তেওঁ সঁচাকৈয়ে ভগৱন্তৰ চৰণত অৰ্পণ কৰিছে, তাৰপিছত তেওঁ নিজৰ আত্ম ইন্দ্ৰিয় চৰিতাৰ্থ পূৰণৰ কাৰণে সেই সোণ ব্যৱহাৰ কৰিছে, সেই সোণত কেতিয়াও কলি থাকিব নোৱাৰে। গতিকে আমাক শোধিত সোণহে ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে। সেই শোধিত সোণ কেনেকৈ হ'ব? ভগৱন্তৰ চৰণত অৰ্পণ কৰিলে। তাৰপিছত দুঘৰৰ মাটিৰ সীমাৰ মাজত কলিক থাকিবলৈ ঠাই দিয়া হৈছে। তাৰো পৰিণতি কিমান ভয়ংকৰ আপোনালোকে জানে। চাবলৈ গ'লে সাধাৰণ সীমাৰ এডাল নিশকটীয়া ৰেখা, সেইডালক লৈ তুমুল কাজিয়া লাগে। ইজনে সিজনে ভাবিবলৈ অৱকাশ নাপায়, অস্ত্ৰঘাত কৰিবলৈও কুণ্ঠাবোধ নকৰে। চাবলৈ গ'লে নিশকটীয়া এডাল ৰেখা, কিন্তু তাক লৈ তুমুল কাজিয়া সৃষ্টি হ'ব পাৰে। আৰু আপোনালোকে জানে আজিকালি কাজিয়া বেছিকৈ কিহৰ কাৰণে হয়? ৰাজ্যৰ সীমাক লৈ, ৰাষ্ট্ৰৰ সীমাক লৈ এই কাজিয়াই বেছিকৈ হৈছে আজিকালি। তাৰপিছত কোৱা হৈছে পঞ্চসোণা পাতক থকা স্থানত কলি থাকে, তাৰ পৰিণতিও ধ্বংস। এই পঞ্চসোণা পাতক ক'ত থাকে? গৃহীৰ ঘৰত থাকে। পঞ্চসোণা পাতক কি? চুল্লি, কুন্দনী, পেখনি, মাৰ্জনী, উদক কুম্ভ। যিটো জ্বলি থকা চৌকা তাক চুল্লি বুলি কোৱা হৈছে। যিটো খুন্দোৱা কাৰ্য, আগৰ আমাৰ যিটো ঢেঁকীশাল, জাপিখজীয়া গাঁৱত এতিয়া ঢেঁকীশাল আছে নাই নাজানো, কিন্তু তাৰ ঠাইত আজি গ্ৰাইণ্ডাৰ মেচিন আহিছে। তাৰপিছত পেখনি, মাহ ডলা জাতখন, তাৰ ঠাইত গ্ৰাইণ্ডাৰ মেচিন আহিছে। তাৰপিছত মাৰ্জনী, সূতাৰে ঝাৰুৰে বাঁহনীৰে যেতিয়া সাৰিব তাক মাৰ্জনী বুলি কৈছে। তাৰপিছত উদক কুম্ভ, পানী উতলি থকা যিটো পাত্ৰ। এই পাঁচটা স্থান গৃহীয়ে ত্যাগ কৰিব নোৱাৰে, অথচ ব্যৱহাৰ কৰিবলৈ যাওঁতে জ্ঞাতে অজ্ঞাতে বিভিন্ন কীট পতংগ তাত যায়, আৰু যাৰ কাৰণে সেই পাপৰ ভাগ গৃহীৰ ঘৰলৈ সোমাই আহে।
তাকেই কোৱা হৈছে পঞ্চসোণা পাতক। চুলিৰ পৰা উৎপন্ন হোৱা পাতক, কুণ্ডলীৰ পৰা উৎপন্ন হোৱা পাতক, পেশনিৰ পৰা উৎপন্ন হোৱা পাতক, মাৰ্জনীৰ পৰা উৎপন্ন হোৱা পাতক আৰু উদক কুম্ভৰ পৰা উৎপন্ন হোৱা পাতক। আমি আগতেই কৈছোঁ গৃহী লোকে ইয়াক ত্যাগ কৰিব নোৱাৰে, নহ'লে গৃহীৰ জীৱন অচল হৈ যাব। কিন্তু তাক ব্যৱহাৰ কৰিবলৈ যাওঁতে সাৱধান হ'বলৈ কৈছে। এই পঞ্চসোণা পাতক আমি নাইকিয়া কৰিব পাৰিম কেনেকৈ? পঞ্চযজ্ঞৰ যোগেদি। এই পঞ্চযজ্ঞ কি? ব্ৰহ্মযজ্ঞ, দেৱযজ্ঞ, পিতৃযজ্ঞ, ভূতযজ্ঞ, মনুষ্যযজ্ঞ। অধ্যয়নম অধ্যাপনম এটি ব্ৰহ্মযজ্ঞ, পিতৃযজ্ঞস্থ তৰ্পণম, হোম দৈব বলিৰ ভূতো নিৰ্যজ্ঞস্থ অতিথি পূজনম। এই যে ভাগৱত এতিয়া কীৰ্তন হ'ব, এয়া ব্ৰহ্মযজ্ঞ। অধ্যয়ন অধ্যাপনৰ সমষ্টি ভাগৱত। এই ভাগৱতক ব্ৰহ্মযজ্ঞ বুলি কোৱা হৈছে, অৰ্থাৎ যি কীৰ্তন হ'ব। আৰু পিতৃৰ কাৰণে যেতিয়া আমি তৰ্পণ কৰিম, পিণ্ডদান কৰিম, সেয়া হ'ব পিতৃযজ্ঞ। দেৱতাৰ কাৰণে যেতিয়া আমি হোম কৰিম, সেয়া হ'ব দেৱযজ্ঞ। ভূত মানে প্ৰাণী, বিভিন্ন প্ৰাণীক যেতিয়া আমি আহাৰ দিম, সেয়া হ'ব ভূতযজ্ঞ। আৰু সাক্ষাৎ ভগৱান বুলি ভাবি ঘৰলৈ অহা সমস্ত অতিথিক যেতিয়া আমি শুশ্ৰূষা কৰিম, সেয়া হ'ব নৃযজ্ঞ, মনুষ্যযজ্ঞ। গৃহী লোকে এই 5টা যজ্ঞত যদি ব্ৰতী হয়, পঞ্চসোণা পাতকৰ পৰা পৰিত্ৰাণ পাব। কেৱল সেয়ে নহয়, তেওঁলোকে পঞ্চযজ্ঞত ব্ৰতী হ'লে কলিক তেওঁলোকে তাৰ পৰা বিতাড়িত কৰিব পাৰিব। নহ'লে সেইখন ঘৰত কলিয়ে বৰপীৰা পাৰি বহিব, স্বামী স্ত্ৰীৰ মাজত কাজিয়া আৰম্ভ কৰিব, ভাই ককাইৰ মাজত কাজিয়া আৰম্ভ কৰিব, উৎপাত আৰম্ভ কৰিব, হাহাকাৰ ধ্বনি উত্থাপিত হ'ব। সেয়ে আমি তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমাক পঞ্চযজ্ঞত ব্ৰতী হ'বলৈ কৈছে। এইদৰে আমাক ভাগৱতে সাৱধান কৰি দিছে, ৰামায়ণে সাৱধান কৰি দিছে, মহাভাৰতে সাৱধান কৰি দিছে। য'ত য'ত কলি থাকে তাৰ প্ৰতি যাতে আমি সতৰ্ক হওঁ, আৰু তেতিয়া আমি নিৰাময় জীৱন লাভ কৰিব পাৰিম। প্ৰথম স্কন্ধৰ পৰীক্ষিতৰ কাহিনীয়ে আমাক এনে প্ৰাসংগিক শিক্ষা প্ৰদান কৰিছে। তাৰপিছত যদি আমি দ্বিতীয় স্কন্ধলৈ আহোঁ, তাতো আনুষংগিক বহু কথা আছে। কিন্তু দ্বিতীয় স্কন্ধত মূলতঃ কি আছে? 24 তত্ত্বৰ বৰ্ণনা, সৃষ্টিৰ বৰ্ণনা। আৰু সেই দ্বিতীয় স্কন্ধত আছে ভগৱন্তৰ অৱতাৰসমূহৰ অনুকীৰ্তনৰ কথা। আৰু দ্বিতীয় স্কন্ধত আছে ব্ৰহ্মাণ্ড ৰচনাৰ কথা। সেই দ্বিতীয় স্কন্ধৰ যিটো সৃষ্টি কাৰ্য, সেই সৃষ্টি কাৰ্যৰ ভিতৰলৈ গ'লেই আমি ভগৱন্তৰ সৃষ্টিৰ গোটেই ব্যাপক পৰিৱেশটোৰ কথা আমি জানিব পাৰোঁ। যি দ্বিতীয় স্কন্ধত ভাগৱতৰ 10 লক্ষণৰ কথা কৈছে, সেই 10 লক্ষণতে সোমাই আছে আমাৰ জীৱন প্ৰক্ৰিয়া, সৰ্গ, বিসৰ্গ, স্থান, উটি, পোষণ, মনন্তৰ, ঈশানুকথা, নিৰোধ, মুক্তি, আশ্ৰয়। এই 10টা সৃষ্টিৰ কাৰ্যৰ যোগেদি ভাগৱতৰ পৰিচয় দিয়া হৈছে, যাক ভাগৱতৰ 10 লক্ষণ বুলি কৈছে। সৰ্গ মানে ভগৱানে পোনে পোনে সৃষ্টি কৰা যিটো কাৰ্য, বিসৰ্গ মানে ভগৱানৰ আদেশ পাই ব্ৰহ্মাই যিটো নতুনকৈ সৃষ্টি কৰে তাক বিসৰ্গ বুলি কোৱা হৈছে। আৰু য'ত জীৱৰ যিটো স্থিতি সেইটোকে স্থান বুলি কোৱা হৈছে। আৰু পোষণ, যিটো পালনৰ ব্যৱস্থা দিয়া হ'ল তাকে কোৱা হৈছে পোষণ। আৰু যিটো কৰ্ম প্ৰবাহ তাকে কোৱা হৈছে উটি। আৰু যি মনুৱে শাসন কৰে সেই শাসনাধিপতি মনুৰ ৰাজত্ব কালক মনন্তৰ বুলি কোৱা হৈছে। তাৰপিছত ঈশানুকথা, ভগৱন্তৰ পোনপটীয়া কথা আৰু ভগৱন্তৰ ভৃত্যসকলৰ কথা য'ত জড়িত হৈ আছে তাক ঈশানুকথা বুলি কোৱা হৈছে। তাৰপিছত নিৰোধ, ভগৱানে সৃষ্টি কৰে, পালন কৰে, আকৌ সংহাৰ কৰে। তাৰপিছত যেতিয়া ভগৱানে সংহাৰ কৰি থাকে সেইখিনি সময়ত ভগৱানে শয়ন কৰে। আৰু সেই অৱস্থাত মায়া প্ৰভৃতি সকলো অচল হৈ যায়। চেতনযুক্ত ভগৱানে শয়ন কৰি থাকে যদিও তেওঁ সেইখিনি সময়ত সৃষ্টি কাৰ্যত ব্ৰতী নহয়। সেইটোকে নিৰোধ বুলি কৈছে, অৰ্থাৎ বন্ধ হোৱা যিটো প্ৰক্ৰিয়া সেইটোৱে নিৰোধ। তাৰপিছত কোৱা হৈছে আশ্ৰয়। জীৱাত্মা
ব্ৰহ্ম সমুদ্ৰৰ পৰা আহিছে, আকৌ ব্ৰহ্ম সমুদ্ৰত বিলীন হ'ব। এইটোকে কোৱা হৈছে আশ্ৰয়। তাৰপিছত কোৱা হৈছে মুক্তি। প্ৰত্যেক জীৱাত্মাই ভগৱন্তৰ সাক্ষাৎ বিচাৰে, সেই সাক্ষাৎকাৰ অৱস্থাটোক মুক্তি বুলি কৈছে। সামীপ্য মুক্তি, সাৰূপ্য মুক্তি, সালোক্য মুক্তি, সাযুজ্য মুক্তি, নিৰ্বাণ। তাৰপিছত মোক্ষৰ কথা কোৱা হৈছে। এইদৰে মানুহে মুক্তি লাভ কৰিব পাৰে। এই যি ভাগৱতৰ 10 লক্ষণৰ যোগেদি আমাৰ সৃষ্টি প্ৰক্ৰিয়াৰ কথা কোৱা হ'ল, তাতেই সমস্ত জগতৰ সৃষ্টিৰ কথা লুকাই আছে। মনুষ্য জীৱনৰো গোটেই জীৱন পৰিক্ৰমা তাত লুকাই আছে। সেয়ে এই 10 লক্ষণ আমাৰ কাৰণে অপৰিহাৰ্য অংগ। তাৰপিছত আমি যদি তৃতীয় স্কন্ধ আলোচনা কৰি চাওঁ, তাত মূলতঃ আমাৰ কি শিক্ষা আছে চাওক। তৃতীয় স্কন্ধত কি আছে? মৈত্ৰবিদুৰ সংবাদৰ কথা, বিদুৰ উদ্ধৱ সংবাদৰ কথা। তৃতীয় স্কন্ধত আছে বৰাহ অৱতাৰৰ কথা, হিৰণ্যকশিপু হিৰণ্যাক্ষৰ জন্মৰ কথা। তৃতীয় স্কন্ধত আছে দেৱতাৰ জন্ম কথা। তৃতীয় স্কন্ধত আছে মানুহৰ জন্ম কথা। অৰ্থাৎ স্বয়ম্ভূ মনু আৰু শতৰূপাৰ যিটো সৃষ্টি হৈছে ব্ৰহ্মাৰ যোগেদি, সেয়াই হৈছে মানুহৰ আদি বংশৰ পৰিচয়। আৰু সেই মানুহৰ সৃষ্টিৰ লগতে আছে তৃতীয় পশু পক্ষীৰ সৃষ্টিৰ কথা। আৰু সেই তৃতীয় স্কন্ধতে আছে কপিল দেৱহূতিৰ আখ্যানৰ কথা। আমি আনখিনি কথালৈ নাযাওঁৱেই। কপিল দেৱহূতিৰ কথাৰ যোগেদি আমাক কি শিক্ষা দিয়া হৈছে চাওক। কপিল দেৱহূতিৰ আখ্যানটোৱে হৈছে আত্মতত্বৰ আখ্যান। সাংখ্য যুগ, সাংখ্য শব্দৰ অৰ্থ আত্মতত্ব। সেই আত্মতত্বৰ কথা য'ত সুন্দৰকৈ অৱলোকন কৰা হৈছে, সেই হৈছে কপিল দেৱহূতিৰ আখ্যান। মাকে পুতেকক শিক্ষা দিব লাগে, কিন্তু ওলোটাই পুতেকে মাকক শিক্ষা দিছে। আত্মা কোন, আত্মা ক'ৰ পৰা আহিছে, আত্মাৰ লক্ষ্যৰ উদ্দেশ্য কি, আৰু সেই আত্মাই কেনেধৰণে এটা সুন্দৰ জীৱন লাভ কৰিব পাৰে, আৰু আত্মাৰ পৰিণতি কি, এই গোটেই কথাখিনি দেৱহূতিক যেতিয়া কপিলে উপদেশস্থলেৰে দিছে, সেয়াই হৈছে আমাৰ মনুষ্য জীৱনৰ শিক্ষাৰ আৰ্হি। গতিকে আমি সেই তৃতীয় স্কন্ধৰ কপিল দেৱহূতিৰ আখ্যানৰ যোগেদি আমি সেই শিক্ষা লাভ কৰিছোঁ। কপিল অৱতাৰ সঁচা, কিন্তু কৃষ্ণ সাধনাৰ যোগেদি তেওঁ পিতৃ মাতৃতকৈও তেওঁ ওখ স্থানলৈ যাব পাৰে, তাৰ উদাহৰণ কপিল। তাৰপিছত চতুৰ্থ স্কন্ধ যদি আমি আলোচনা কৰি চাওঁ, তাত চতুৰ্থ স্কন্ধত কি আছে চাওক। দক্ষ যজ্ঞৰ কাহিনী। সেই চতুৰ্থ স্কন্ধত আছে ধ্ৰুৱৰ কাহিনী। সেই চতুৰ্থ স্কন্ধত আছে বেন ৰজাৰ কাহিনী। সেই চতুৰ্থ স্কন্ধত আছে পৃথুৰ আখ্যানৰ কাহিনী। আৰু সেই চতুৰ্থ স্কন্ধত আছে পুৰঞ্জনৰ কাহিনী। দক্ষ যজ্ঞৰ কাহিনী আমাক কি শিক্ষা দিছে? সামাজিক মূল্যবোধ ৰক্ষাৰ শিক্ষা। সতীয়ে যে দেহত্যাগ কৰিলে কিহৰ কাৰণে? তেওঁৰ মহাগুৰু, তেওঁৰ স্বামীক সন্মুখত ভৰ্ৎসনা কৰাৰ কাৰণে, তাৰ প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে তেওঁ যোগমুদ্ৰাৰে দেহত্যাগ কৰিছে। তেওঁ আত্মহত্যা কৰা নাই। আত্মহত্যা কোনে কৰে? যাৰ মনটো শুকান, যাৰ মনটো টান, যাৰ মনটো কৰ্কশ, যাৰ মনটো হতাগ্ৰস্ত, সেই মানুহেহে আত্মহত্যা কৰে। যোগমুদ্ৰাৰে যি সতীয়ে দেহত্যাগ কৰিছে, তাত আত্মহত্যাৰ গুণ নাই। কাৰণ তেওঁৰ মনটো কৰ্কশ নহয়, তেওঁৰ মনটো টান নহয়, তেওঁৰ মনটো শুকান নহয়, তেওঁৰ মনটো ৰসাল। তথাপি তেওঁ দেহত্যাগ কৰিছে সামাজিক মূল্যবোধ ৰক্ষাৰ কাৰণে, তেওঁৰ সন্মুখত তেওঁৰ মহাস্বামী মহাগুৰুক ভৰ্ৎসনা কৰাৰ কাৰণে। তাৰ যোগেদি আমাক সেই শিক্ষা দিছে, সামাজিক মূল্যবোধ ৰক্ষা কৰিলেহে সমাজখন সুস্থিৰ হৈ থাকিব পাৰে। ঠিক তেনেকৈ আমি সেই চতুৰ্থ স্কন্ধতে পাওঁ পুৰঞ্জনৰ শিক্ষাৰ কথা। আচলতে আপুনি আমি সকলোৱেই পুৰঞ্জন। আমাৰ যি 9খন দুৱাৰ আছে, এই দুৱাৰৰ যি ৰখীয়া, সিজনেই পুৰঞ্জন জীৱাত্মা। আৰু সেই পুৰঞ্জনে কেনেকৈ তেওঁৰ অসৎ মন্ত্ৰী সেনাপতিক লৈ পেলাই ৰাজ্য চলাইছিলে, আৰু এসময়ত ভাল মন্ত্ৰী সেনাপতি সৈন্য লৈ কেনেকৈ চলাইছিলে, সেইটোৰ যোগেদি আমাকো দেখুওৱা হৈছে। দেৱদৈত্যৰ প্ৰভাৱ আমাৰ হৃদয়ৰ মাজতো থাকিব পাৰে। গতিকে আমি সেই পুৰঞ্জনৰ আখ্যানটো যদি আমি সঁচা অৰ্থত অনুকৰণ কৰোঁ,
আমিও সদায় ভাল মন্ত্ৰী, ভাল সেনাপতি, ভাল সেনাৰেই আশ্ৰয় লাভ কৰিম। তাৰপিছত যদি আমি পঞ্চম স্কন্ধ আলোচনা কৰি চাওঁ, তাত মূলতঃ কি আছে চাওক, প্ৰিয়ব্ৰতৰ আখ্যানৰ কথা। পঞ্চম স্কন্ধত আছে ভৰতৰ আখ্যানৰ কথা। পঞ্চম স্কন্ধত আছে নাভিৰ আখ্যানৰ কথা। পঞ্চম স্কন্ধত আছে পৰ্বত, নদী, দ্বীপ, উপদ্বীপৰ বৰ্ণনাৰ কথা। সেই পঞ্চম স্কন্ধত যি প্ৰকৃতিৰ বৰ্ণনা দিয়া হৈছে, সেই প্ৰকৃতিয়ে আমাক অমূল্য শিক্ষা দিছে। সেইকাৰণে আমি কাহিনীবিলাক লৈ নগৈ প্ৰকৃতিৰ সেই শিক্ষাটোৰ ভিতৰলৈ যাবলৈ বিচাৰিছোঁ। প্ৰকৃতিয়ে আমাক কি শিক্ষা দিছে চাওক, পৰোপকাৰায় বহন্তি নদ্যা, পৰোপকাৰায় দুধন্তি গাভা, পৰোপকাৰায় ফলন্তি বৃক্ষা, পৰোপকাৰায় শৰীৰমেত। অৰ্থাৎ কুলু কুলু স্বৰেৰে স্ৰোতস্বিনী বেগেৰে যদি নৈখন বৈ গৈছে, উদ্দেশ্য পৰোপকাৰ। কাৰণ যি স্কিম, যি আঁচনিৰ যোগেদি আপুনি পানী নুলিয়াওক কিয়, পানীৰ উৎস নৈখন, আৰু নৈখন যে বুৱতীৰ ওপৰত বৈ আছে প্ৰাণীৰ উপকাৰ কাৰণে। কাৰণ প্ৰাণীয়ে পানী খাই প্ৰাণ ধাৰণ কৰে। ঠিক সেইদৰে কোৱা হৈছে, গাইজনীয়ে লিটাৰে লিটাৰে গাখীৰ দিছে। তাতো লক্ষ্য কৰিব, লিটাৰে লিটাৰে গাখীৰ দিয়াৰ পিছতো গাইজনীয়ে এটোপা গাখীৰ নিজে পান কৰা নাই। সেই গাখীৰ খাই মানুহ অমৃতস্য পুত্ৰা এই পৰিচয় দিবলৈ সমৰ্থ হয়। ঠিক সেইদৰে গছজোপাই লোমালোমে পকা পকা ফল দিছে। তাতো লক্ষ্য কৰিব, গছজোপাই ইমান পৰ্যাপ্ত ফল দিয়াৰ পিছতো এটা ফলো নিজে ভক্ষণ কৰা নাই। অৰ্থাৎ গছজোপাৰ ফল দিয়াৰ উদ্দেশ্য পৰোপকাৰ। কাৰণ সেই ফল খাই প্ৰাণীয়ে, ক্ষুধাতুৰ প্ৰাণীয়ে প্ৰাণ ধাৰণ কৰে, নিজকে ৰক্ষা কৰে, স্বাদ অনুভৱ কৰে, ৰস অনুভৱ কৰে। প্ৰকৃতিৰ সমস্ত সৃষ্ট বস্তুৰে সৃষ্টিৰ উদ্দেশ্য যদি পৰোপকাৰ, তেতিয়াহ'লে মানুহো তাৰ পৰা ব্যতিক্ৰম হৈ থাকিব নোৱাৰে। যিহেতু প্ৰকৃতিৰ কোলাতেই মানুহ ডাঙৰ দীঘল হৈছে, সেই মানুহকো কোৱা হ'ল পৰোপকাৰায় শৰীৰম এতৎ। এই শৰীৰটো যদি সৃষ্টি হৈছে, ইয়াৰ অন্যতম উদ্দেশ্য হ'ব পৰোপকাৰ। সেয়ে যেতিয়া মানুহ পৰোপকাৰী চিন্তাত ব্ৰতী হ'ব, সেয়েহে হ'ব মানুহৰ মুখ্য ধৰ্ম পালনৰ দৃষ্টান্ত। সেই পঞ্চম স্কন্ধই আমাক মুখ্য ধৰ্ম গ্ৰহণ কৰিবলৈ শিক্ষা দিছে। তাৰপিছত যদি আমি ষষ্ঠ স্কন্ধ আলোচনা কৰি চাওঁ, তাত মূলতঃ কি আছে চাওক, অজামিল আখ্যানৰ কথা। আৰু সেই ষষ্ঠ স্কন্ধত আছে বৃত্তাসুৰৰ জন্ম কাহিনী আৰু বধৰ কথা। আৰু তাতে আছে চিত্ৰকেতুৰ আখ্যানৰ কথা। অজামিল আখ্যানে আমাক কি শিক্ষা দিছে? আমাৰ সকলোৰে কাৰণে এইটো সুলভ। হৰে নামৈব নামৈব মম জীৱনম, কলৌ নাস্তিব্য নাস্তিব্য গতিৰন্যথা। কলি যুগত বিশেষকৈ ধন, টকা পইচা, ঐশ্বৰ্য, সম্পদে মানুহক গতি দিব নোৱাৰে। মানুহক গতি দিব পাৰে কিহে? হৰি নামে। তাৰ উদাহৰণ অজামিল। অজামিলে হৰি নামৰ যোগেদি বৈকুণ্ঠ লাভ কৰিছিল। তাৰপিছত আমি যদি সপ্তম স্কন্ধ আলোচনা কৰি চাওঁ, তাত কি আছে? হিৰণ্যকশিপু হিৰণ্যাক্ষৰ উৎপীড়নৰ কথা, বধৰ কথা, প্ৰহ্লাদ চৰিত্ৰৰ কথা। সেই প্ৰহ্লাদ কেনেকৈ ভক্তিমন্ত হ'ল, আমি যদি সেই কাহিনীটো খেপিয়াই চাওঁ, আমি সুন্দৰকৈ তাৰ উদাহৰণ লাভ কৰিম। আমি জানো প্ৰহ্লাদ ভক্তিমন্ত হৈছিল মাতৃ কয়াধুৰ যোগেদি। আমি জানো প্ৰহ্লাদ ভক্তিমন্ত হৈছিল সৎসংগ নাৰদৰ যোগেদি। কিন্তু আমি তেওঁৰ পিতৃ হিৰণ্যকশিপুক উপেক্ষা কৰিম নেকি? আমি যদি কওঁ প্ৰহ্লাদ ভক্তিমন্ত হোৱাৰ ক্ষেত্ৰত তেওঁৰ পিতৃ হিৰণ্যকশিপুৰ কোনো অৰিহণা নাই, উত্তৰটো শুদ্ধ নহ'ব। যিহেতু ৰসাদ ৰক্তু ততো মাংসা, মাংসাত মেতু প্ৰজায়তে, মেৰুসু অস্থি ততো মজ্জা ততো শুক্ৰ সম্ভৱ। এই সাতটা ধাতুৰেহে এটা সন্তান সৃষ্টি হ'ব পাৰে। আৰু এই সাতটা ধাতু এজনে নিদিয়ে, পিতৃ মাতৃ উভয়ে দিবই লাগিব। প্ৰহ্লাদৰ ক্ষেত্ৰতো তেনেকুৱা হৈছিল। কয়াধুৱে যেনেকৈ দিছে ধাতু, স্বামী অৰ্থাৎ পিতৃ হিৰণ্যকশিপুৱেও সেই ধাতু দিছে। আৰু সেই সাতটা ধাতুৰে প্ৰহ্লাদ সৃষ্টি হৈছে। সেই প্ৰহ্লাদ ভাল হোৱাৰ ক্ষেত্ৰত তেওঁৰ পিতৃ হিৰণ্যকশিপুৰো আওঁপুকীয়াকৈ হ'লেও অৰিহণা সংযোজিত হৈছে। কেনেকৈ চাওক, এটা মনোৰম কাহিনী আছে। যিদিনাখন হিৰণ্যকশিপুৱে তপস্যালৈ যোৱাৰ মন মেলিলে, তেতিয়া তেওঁ ৰাণী কয়াধুক মাতি আনি ক'লে, কয়াধু
কালিলৈ প্ৰত্যুষতে মই হিমগিৰিলৈ যাম আৰু হিমগিৰিলৈ মোৰ যোৱাৰ উদ্দেশ্য যাত্ৰাৰ উদ্দেশ্য তপস্যাৰ উদ্দেশ্য অমৰত্ব বৰ লাভ কৰা সেই মই তোমাক কথাটো ক'বলৈ আহিলোঁ কিন্তু মনত ৰাখিবা তপস্যাত সিদ্ধি লাভ নকৰা পৰ্যন্ত মই কিন্তু ৰাজ্যলৈ ঘূৰি নাহোঁ আৰু যদি তাত মোৰ জীৱনটো পাঠ হয় তাৰ কাৰণে তুমি খেদ নকৰিবা দুখ প্ৰকাশ নকৰিবা যেতিয়া কয়া ধৰি লগে লগে মানি ল'লে স্বামী মই আপোনাক স্বাগতম জনাইছোঁ অন্তৰে আপোনাৰ প্ৰস্তাৱক মই সমৰ্থন জনাইছোঁ আপুনি ইমান এটা ভাল কাম কৰিবলৈ লৈছে ইয়াত মই কোনো কাৰণতে আপোনাক বাধা নিদিওঁ কাৰণ আপুনি সঁচাকৈ যদি তপস্যাত সিদ্ধি লাভ কৰে অমৰত্ব বৰ লাভ কৰে আমাৰ দৈত্য জাতি অমৰ হৈ যাব ইয়াতকৈ আৰু ভাল কথা কি থাকিব পাৰে সেয়ে মই আপোনাক অকণো আপত্তি নকৰোঁ কিন্তু মোৰ এটা নিবেদন আছে আপুনি নিজেই কৈছে আপোনাৰ এই তপস্যাৰ যাত্ৰা এই পৰিক্ৰমা কিমান দীঘলীয়া হয় ঠিক নাই ৰাজ্যলৈ ঘূৰি আহেনে নাহে তাৰো নিশ্চয়তা নাই মোৰ নিবেদনটো হৈছে আজিৰ দিনটো আপুনি মোক দিয়ক মই আপোনাৰ লগত কালাতিপাত কৰি মই শান্তিৰে বাস কৰিম সেনেকৈ মানি ল'লে বেছ কয়াধু আজি মই সকলো চিন্তা ত্যাগ কৰিলোঁ কেৱল মই তোমাৰ লগত থাকিম কথামতে কাম ৰাতিপুৱাই দুয়ো বহিলে বিভিন্ন কথা আলোচনা হ'ল কথা পাতি থাকোঁতে তেওঁলোকৰ চোতালত গছৰ ডালত পৰি এটা চৰায়ে কেৱল নাৰায়ণ 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 এই শব্দ উচ্চাৰণ কৰি আছে দিন ভাগিলে সন্ধ্যা লাগিলে সন্ধ্যাও ভাগিলে আকৌ হিৰণ্যকশিপু কয়াধু বহিলে লাহেকৈ কয়াধুৱে মাত লগালে স্বামী আপুনি মোক কথা এটা ক'ব লাগে আমি আজি বাৰ্তালাপ কৰি থকাৰ প্ৰসংগত আমাৰ চোতালত পৰি গছৰ ডালত এটা চৰায়ে এটা শব্দ কেৱল উচ্চাৰণ কৰি আছিলে মোৰ বিশ্বাস মই যেনেকৈ শব্দটো শুনিছোঁ আপুনিও শুনিছে হয়নে কথাটো তেতিয়া হিৰণ্যকশিপুৱে লাহেকৈ মাত লগালে হয় কয়াধু তুমি যেনেকৈ শুনিছা শব্দটো ময়ো শুনিছোঁ তেতিয়া কয়াধুৱে পুনৰ প্ৰশ্ন কৰিলে তেতিয়াহ'লে আপুনি মোক এইটো কথা ক'ব লাগে চৰাইটোৱে কি বুলি শব্দটো উচ্চাৰণ কৰিছিলে তেতিয়া লাহেকৈ হিৰণ্যকশিপুৱে মাত লগালে নাৰায়ণ বুলি কৈছিলে প্ৰণিপাতেই নপৰি প্ৰশ্নেই নচেবয়া প্ৰণিপাত কৰি কৰি বিনয়ী ভাৱেৰে উপৰ্যুপৰি কয়াধুৱে আকৌ একেটা প্ৰশ্নকে কৰিলে স্বামী চৰাইটোৱে কি বুলি কৈছিলে আকৌ হিৰণ্যকশিপুৱে মাত লগালে নাৰায়ণ বুলি কৈছিলে এইদৰে গোটেই ৰাতি হিৰণ্যকশিপুৰ মুখৰ পৰা নাৰায়ণ নাৰায়ণ এই শব্দ উচ্চাৰণ কৰাই কয়াধুৱে তেওঁৰ গৰ্ভত প্ৰহ্লাদৰ বীজ ৰোপণ কৰিলে যাৰ কাৰণে প্ৰহ্লাদ ভক্তিমন্ত হোৱাৰ ক্ষেত্ৰত আওপকীয়াকৈ হ'লেও সেই হিৰণ্যকশিপুৰ পবিত্ৰ অৰিহণা সংযোজিত হ'ল গতিকে ভাগৱতে আমাক সেই অমূল্য শিক্ষা দিছে সপ্তম স্কন্ধৰ যোগেদি আজি যদি স্বামী স্ত্ৰী উভয়ে সতৰ্ক হয় আপোনালোকৰ ঘৰত কেতিয়াও দৈত্য অসুৰৰ দৰে সন্তান জন্ম হ'ব নোৱাৰে তেওঁলোকে কেৱল প্ৰহ্লাদৰ দৰেই জন্মগ্ৰহণ কৰিব আৰু সেইকাৰণে বিশেষকৈ ধৰ্মপত্নীগৰাকী বেছি সাৱধান হ'ব লাগিব সেই হিৰণ্যকশিপু অবাতে যোৱাৰ কাৰণে কৌশল কৰি কয়াধুৱে তেওঁক সন্তান জন্মৰ বেলিকা সোঁমাতে ঘূৰাই আনিছে ধৰ্মপত্নীগৰাকীয়েও স্বামী যদি অবাতে গৈছে তেওঁক ঘূৰাই আনিব লাগিব ক'বই লাগিব 84 লক্ষ জীৱন পাৰ কৰাৰ পিছত যিহেতু মনুষ্য সন্তান সৃষ্টি হয় আমি দুয়ো সেই মনুষ্য সন্তানৰ সৃষ্টিৰ অধিকাৰী হ'ম আহা আমি তেনে তেজ দান কৰোঁ তেনে শক্তি দান কৰোঁ য'ত সাত্বিকতা থাকে য'ত আধ্যাত্মিকতা থাকে এই ভাৱেৰে ধৰ্মপত্নীগৰাকীয়েও তেওঁৰ নিজৰ স্বামীজনক ঘূৰাই আনিব লাগিব এইটোৱে হৈছে